भावरागुरि शंकरदेव फरायसालिनि गाहाय हाबग्रा दरखं लुनायनि अन्थाइ खाम्फा गायसनदों। गसाइगाव महकुमानि भावरागुरियाव 2002 मायथाइयाव गायसनजानाय शंकरदेव गथ'सा फरायसालिनि गाहाय हाबग्रा दरखं लुनायनि अन्थाइ खाम्फा गायसननाय गोथार बेखेवनायखौ बिटिसिनि मावफुं सोद्रोमा उकिल मोसाहारि आरो जायगानि समाज सिबियारि आरो फरायसालि सामलाय आफादनि आफादगिरि राकेश आगराला खालामदों। बे हाबाफारियाव सामलाय आफादनि नेहाथारि देबाशिष साहा, फरायसालिनि गायसनगिरि सुनील कुमार बर्मन, गाहाय फोरोंगिरि कार्तिक चन्द्र बर्मन, भावरागुरि विद्यापीठ बिरियादनि गोरायुं नाथ पाल आख्रासुनि, भावरागुरि ओनसोलारि आफादनि नेहाथारि प्राण कृष्ण रायजों लोगोसे गुबुन मानगोनां सुबुं, बिमा बिफा, फोरोंगिरि आरो जायगानि सानसुमै सुबुं समाजा बाहागो लादोंमोन। सोलोंथाइनि बिथिङाव भावरागुरि शंकरदेव चिल्ड्रेन नेकेटना बोसोरफ्रोमबो मेट्रिक आनजादाव 100% उथ्रिसारनो हानाय फिथाइ मोननो हादों। बेनि थाखाय सामलाय आफादनि आफादगिरि राकेश आगराला सोलोंथाइगिरिफोरनो साबायखर बावदों। बेनि अनगायैबो बिथाङा सोलोंथायारि बिथिङाव भावरागुरि शंकरदेव गथ'सा फरायसालिनि मोजां दिन्थिफुंनायजों लोगोसे फरायसालिनि गासै जौगालु हाबाफोरनि थाखाय फरायसालिनि बिबानगिरिफोरखौ साबायखर बावदों। भावरागुरि शंकरदेव शिशु निकेतনৰ মেইন গেট আধাৰশিলা স্থাপন কৰা আছিলে, অলৰেডি স্থাপন কৰা হৈ গ'ল আৰু ইয়াত ভিতৰত দেখি ভাল লাগিছে। শংকৰদেৱ শিশু নিকেতন প্ৰায় 2002ত তেওঁলোকে স্থাপন কৰিছিলে। আজি এইখিনি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো তেওঁলোকে বুজি পাই এইখন স্কুল খুলিছে। সেইকাৰণে যিসকল টিচাৰ্ছ আছে, শিক্ষক, প্ৰধান শিক্ষক, তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইখিনি অঞ্চলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি শংকৰদেৱ শিশু নিকেতনত ভাল শিক্ষা দীক্ষা লৈ উচ্চ শিক্ষা আমি ল'ব পাৰে আৰু ভৱিষ্যতৰ তেওঁলোকৰ জীৱনত এটা ভাল এটা কিবা আহে। সেইকাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলো টিচাৰে ইয়াত কোনো এটা ধৰ্মা পোৱা নাই, এটা অনুষ্ঠানে চলাই আছে। তেখেতসকলে যে চেক্ৰিফাইচ কৰিছে অঞ্চলখন উন্নয়ন হওক, এই অঞ্চলৰ সমাজৰ ব্যৱস্থা ঠিক হওক, তেখেতসকলে যে কাম কৰিলে মই তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। হয়, প্ৰথমে সমূহ ৰাইজক মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা। আজি আমি ভাৱৰাগুৰি শংকৰদেৱ শিশু নিকেতন, যিখন আমাৰ 2002ত ইয়াতে প্ৰতিষ্ঠিত হৈছিল, তাৰে আমাৰ ইয়াতে ফাউণ্ডাৰ সভাপতি, লগতে আমাৰ মাননীয় EM VTRৰ অখিল মুছাৰী ডাঙৰীয়া তথা কচুগাঁও সমষ্টিৰ MCLA হয়, তেখেতো উপস্থিত আছিল। আৰু আজি আমি গোটেই আচাৰ্য আৰু আমাৰ যি অভিভাৱক আছে, ছাত্ৰ ছাত্ৰী, তেখেতসকলক লৈ আজি আমি আমাৰ নতুন এটা আশাৰ সংকল্প লৈ আমি আজি আমাৰ এটা গেটৰ তোৰণৰ আধাৰশিলা স্থাপন কৰিছোঁ। লগতে আমাৰ নিকেতনখন আপোনালোকে চবে জানে, এইটো আমাৰ কোনো ব্যক্তিগত নিকেতন নহয়, এইটো এটা সংস্থাৰ দ্বাৰা RSSৰ সংস্থা হয়, এইটো বিদ্যা ভাৰতী অসম, তেওঁলোকে এইটো পৰিচালনা কৰে। আমাক ইয়াতে চোৱা চিতাৰ কাৰণে মোক সভাপতিত্ব প্ৰদান কৰিছে তেওঁলোকে যোৱা 1 বছৰ পিছত। তো এইখন নিকেতন বহুত দিনৰ পৰাই বহুত মানে পিছ পৰি আছে, কিয়নো আমাৰ ইয়াতে ষ্টুডেণ্টৰ সংখ্যা বহুত কম আৰু আমি তেনেকৈ কোনো চৰকাৰৰ পৰা আৰু বা বেলেগ কোনো চ'ৰ্চৰ পৰা আমি ইয়াতে সহায় সহযোগিতা নাপাওঁ। বিশেষকৈ আজি আমাৰ মাননীয় EM ছাৰ অহাৰ পিছত তেখেতে আমাৰ গেটৰ কাৰণে কিবা এটা দিম বুলি তেওঁ আমাক কৈ গ'লে, আৰু লগতে আমাৰ যি নিকেতনৰ টিনপাত আছে এইখিনিও বদলি কৰিব বুলি তেওঁ আমাক আশ্বাস দি গ'লে যে তেখেত আমাৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিব সন্ধিয়া। আৰু লগতে মই আশা ৰাখোঁ যে মোৰ যি কাৰ্যকাল আছে, মোৰ কাৰ্যকালত এইখন নিকেতনক যাতে মই আৰু আগুৱাই লৈ যাব পাৰোঁ আৰু এইখন নিকেতনৰ হাতত সদায় যাতে আমি ৰাইজৰ সহায় সহযোগিতা পাম, এইটোৱে আশা কৰোঁ। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट NBT लाइव।